হেল্ল' গাইজ, গুড ইভিনিং। আজি সন্ধিয়া মই দোকান খোলাৰ লগে লগে কেইটামান ষ্টুডেণ্ট আহিছে যে প্ৰজেক্টৰ কাম কৰিব আছিলে। আৰু প্ৰজেক্টৰ কাম ইমানবোৰ আছিলে যে কি কওঁ, প্ৰজেক্ট দিয়ে ষ্টুডেণ্টক, কিন্তু কৰিব লাগে আমাক। তেখেতে প্ৰজেক্টৰ কাম কৰি থকাৰ সময়তে এটা ভণ্টি আহিছে যাৰ A4 সাইজ পেপাৰ লাগে। তাইক মই A4 সাইজ পেপাৰ দিছি পঠাই দিলোঁ। তাৰপিছত মই আকৌ প্ৰজেক্টৰ কামটো কৰি থাকিবলৈ ষ্টাৰ্ট কৰিলোঁ। কাক এনেকুৱা ধৰণৰ প্ৰজেক্টৰ কাম কৰিব ভাল লাগে। প্ৰজেক্টৰ কাম কৰি থকাৰ সময়ত এটা ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব লাগে। এটা বাইদেউ আহিছিলে, তেখেতক মই বিলটো পে'মেণ্ট কৰি পেলাই দি দিলোঁ। তেখেত গুচি গ'ল। মই আকৌ সেই প্ৰজেক্টৰ কামবোৰ কিমান হ'ল নহ'ল চব চেক কৰি আছোঁ। চেক কৰি সিহঁতক ক'লোঁ যে এইটো চাই লোৱা তোমালোকেও। সিহঁতক চেকিং কৰিলে। চেকিং কৰাৰ পিছত মই কাউণ্টিং কৰি পেলাই সেই সকলোবোৰ কাম সিহঁতক দি দিলোঁ। আৰু কিমান টকা হ'ব নহ'ব গোটেইবিলাক কৈ দিলোঁ। প্ৰজেক্টৰ কাম হোৱাৰ পিছত সিহঁতে একো ষ্টেচনাৰী আইটেম লাগে বুলি কৈছিলে। সিহঁতক ষ্টেচনাৰী আইটেমবোৰ মই ওলাই পেলাই দি দিলোঁ। আইটেম কেইটামান লাগি আছিলে, সিহঁতক ষ্টেচনাৰী আইটেমবোৰ মই দি দিলোঁ। দি দিয়াৰ পিছত সিহঁতক ক'লোঁ ঠিক আছে দিয়া, আকৌ আহিবা। সিহঁতক দি দিয়াৰ পিছত আৰু এটা আছিলে, তাৰো প্ৰজেক্টৰ কাম আছিলে। সিহঁতক কমপ্লিট কৰাৰ পিছত মই আৰু এটাক মাতিলোঁ, ক'লোঁ আহা তোমাৰ প্ৰজেক্টৰ কামটো কৰি দিওঁ। সেয়ে তাই প্ৰজেক্টৰ কাম কৰি আছিলে। আৰু বাকী সিহঁত ক'লে ঠিক আছে দাদা মই যাওঁ। সিহঁতে গুচি গ'ল।